যদি কোনোবাই কাৰোবাক ভাল পায় সেই মানুহজনক কেতিয়াও এৰি যাব নোৱাৰে কিন্তু যদি এৰি যোৱাৰ স্কোপ থাকে তাৰ মানে সেই সম্পৰ্কটোত অলপ হ'লেও খুঁত আছে আৰু সেই খুঁতটোত যদি ৱৰ্কআউট কৰিব কোনেও নিবিচাৰে তেতিয়াহ'লে কোনোবা নহয় কোনোবা এজন সেই ৰিলেশ্যনশ্বিপটোৰ পৰা সোনকালে ৱৰ্কআউট কৰিব পাৰে চ' যেতিয়া তেওঁ ডিচাইড কৰিছে যেতিয়া তেওঁ তোমাক যাবলৈ দিছে যেতিয়া তেওঁ তোমাক নিজেই কৈছে তুমি যোৱাগে আৰু মোক ফোন নকৰিবা তাৰ মানে তেওঁৰ লাইফত তোমাৰ ভ্যালু একেবাৰেই কম নহ'লে কেতিয়াও তোমাক যাবলৈ নিদিলে হয় কেতিয়াও এষাৰ কথা নকলে হয় তই যাগে তেওঁৰ লাইফত তুমি নহ'লেও তেওঁ থাকিব পাৰিব তেওঁৰ লাইফত তোমাৰ বেলেগ সাবষ্টিটিউটো আহিব পাৰিব সো আই হোপ ইউ হেভ ৰিয়েলাইজড দ্যাট ইউ আৰ not an important part in his life anymore. So, make yourself so important যে কোনোবাই তোমাক এৰি থাকিব নোৱাৰা হৈ যায়. And I wish you all the best.